বুলি পাই মই খুব ভাল লাগিছে আৰু মই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে আমি সকলোৱে যাতে মুছলিম হওক, হিন্দু হওক বা খ্ৰীষ্টান হওক, জৈন হওক, বুদ্ধিষ্ট হওক, আমি একেলগে থাকি শান্তি বজাই ৰাখি, একতা বজাই ৰাখি এই অঞ্চলৰ যাতে উন্নয়নৰ কাম কৰিব পাৰে, তাৰ কাৰণে মই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আৰু আমাৰ টাৰ্গেট এটাই যে আমাক শান্তি লাগে, আমাক উন্নয়ন লাগে, আমাক একতা লাগে। মুঠতে আজি মই হিন্দু মানুহ হ'ব পাৰে, কিন্তু আজি মুছলিম সম্প্ৰদায়ৰ লোকসকলে মোক আজি ইয়াত মাতি একেলগে ইফতাৰ কৰিবলৈ দিয়াটো কিমান ডাঙৰ। আমি চব এনেকুৱাই হ'ব লাগে, যে ভৱিষ্যতেও আমি এনেকুৱাই থাকিম। মুছলিম হওক, হিন্দু হওক বা খ্ৰীষ্টান হওক, জৈন হওক, মই চব ধৰ্মৰ লগত যিকোনো অনুষ্ঠানত মই যাই থাকোঁ। অকল ইছলাম ধৰ্মীয় নহয়, খ্ৰীষ্টান ধৰ্মীয় লোকসকলকো মই একেলগে গীৰ্জাত যাওঁ। আমাৰ বেংগলীসকলৰ যিটো পূজা, সিহঁতৰ পূজাটো মই যাওঁ। মুঠতে আমি একেলগে আছোঁ, একেলগে থাকিম।